ডাঙৰ বাবু ঐ ডাঙৰ বাবু দেউতা দেউতা কিয় মাতিছিলা? তই কালি নলবাৰীত যাব লাগিব কিয়? মানে মই কালি গুৱাহাটীলৈ যাম এটা নতুন কাম আৰম্ভ কৰিব নলবাৰীৰ কামটো প্ৰায় শেষে হ'ব মোটামুটি আৰু 15 দিনমান লাগিব তই কালি এবাৰ যাই আহিবি হ'ব দেউতা আৰু যোগালীবিলাকক যি পইচা লাগে মই আজি ক্লিয়াৰ কৰি দিম তই কালি দি দিবি ঠিক আছে দেউতা কি হ'ল কোৱা দেউতা? কাইলৈ দাইদেৰে ঘৰত নাথাকে তোৰ কালি টিউচন আছে নেকি? হয় দেউতা কালি টিউচন আছে মোৰ। ঠিক আছে কালি তই টিউচন যাবি আৰু দাইদেৰে এটা কামত পঠিয়াই দিম ঠিক আছে দেউতা ঠিক আছে ঐ চাহ কি মাল গ'ল ঐ তহঁতে কি ছোৱালী দেখিলে ভাল চকুৰে চাব নোৱাৰা নেকি? কি ভালকৈ চাব লাগে তই যদি তাক প্ৰপ'জ দিয়া আৰু তোৰ যদি প্ৰপ'জ একচেপ্ট কৰে তাই কেনে ভালকৈ চাম আৰু যদি তাই তোৰ প্ৰপ'জ একচেপ্ট মানি নলয় তেন্তে তই আমাক একো ক'ব নোৱাৰ হ'ব মই এতিয়াই গৈ তাইৰ নামটো সুধি আহি আছোঁ। ঐ শুনাচোন আৰে শুনা তোমাৰ নামটো ক'বা নেকি? কিয়? নহয় এনেই ঐ প্লিজ নামটো কোৱা না। প্ৰিয়া। আজিকালি কিয় তুমি থাকা দূৰণিতে ঐ ৰিচা মই তোমাক বহুত দিন ধৰি এটা কথা ক'বই পৰা নাই। মোক তোমাক এটা কথা ক'ব লগা আছে বহুত দিন ধৰি ক'ব পৰা নাই আগতে তুমি কোৱা নহয় মানে আগতে তোমাৰতো কোৱা। নহয় আগে তুমি কোৱা ঠিক আছে তেন্তে মোৰ কথাটো শুনা মই তোমাক বহুত ভাল পাওঁ। ময়ো তোমাক সেইটোৱে ক'ব খুজিছিলোঁ কি? ব'লা তাতে আমি অলপ বহোঁ। সৰগী সৰগী মৰম আমাৰ দুটি মনে কেটি প্ৰাণ তোমাৰ মোৰ প্ৰেমৰ মিলন যেন ঈশ্বৰৰে দান মৰম সানি দিম তোমাৰে দেহত
কিয় মাতিছিলি ৰহ তহঁতক আজি মই কিবা এটা দেখুৱাম ঐ আমি কি চাই থাকিম নেকি ইয়াৰ কিবা এটা কৰিব লাগিব আজি তৰাৰ মাদকতাৰে লিখিম তোমাক লৈ উন্মাদৰে গীত তোমাক লৈ গাব খোজো মই নতুন পৰাণৰ এটি গীত আজিকালি কিয় তুমি থাকা দূৰণিতে ৰৈ আহা কাষৰলে বৈ যোৱা আৰে দাদা তই ইয়াত আৰে দাদা তোৰ লগত এইজনী কোন নহয় মানে মোৰতো পাতি আছে তোৰ লগত এজনী কোন একেই দে তোৰ এইজনী হ'বলগীয়া ভাইবোৱাৰী আৰু মোৰ এইজনী হ'বলগীয়া নবৌ দেই যি হৈছে বল মন্দিৰত এটা হাগা কৰি আহোঁ দেউতাই যাতে আমাৰ এই সকল মানি লয় দেউতা আপুনি ইয়াতে তোক কালি মই ক'ত যাব দিছিলোঁ আৰু সৰু বাবু তোক মই ক'ত যাব দিছিলোঁ নহয় মানে দেউতা চুপ তহঁতক মই ইমান মৰম কৰোঁ মৰম কৰাৰ পিছতো আজি এই অৱস্থা মই থাকোঁতে ইয়াৰ পৰা বল বাবু আৰু সৰু বাবু ভাতকেইটা আহিলো আহ
ঐ দেউতা তহঁতক মই যে ইমান ভাত খাব মাতি আছো কিয় যোৱা নাই আজি দুটাৰে কিহৰ ইমান টেনচন মই যে আজি সেই দুইজনী ছোৱালীৰ লগত কথা পাতি আছো মই যে লৈ আহিলো সেইকাৰণে কি জানো তহঁত দুটাই ইমান পাগল তহঁত দুটা এটা কথা ভাবি চাও মই কালি ৰাতি ক'ত যাব দিছো আৰু তহঁত দুটা মোক চৌ ধূলা মাৰিলি আৰে মই এইবিলাক কাৰ কাৰণে কৰি আছো তহঁত দুটাৰ কাৰণে কৰি আছো বুজি পাইছা তহঁত দুটাই চিন্তা কৰিব নালাগে যদি সেই ছোৱালী দুজনী তহঁত দুটাই পাহৰিব নোৱাৰা মই এটা ব্যৱস্থা ল'ম বা তেওঁলোকৰ ঘৰত যাম আৰু লগতে মাক দেউতাকৰ লগত কথা পাতিম সপোনে যদি হেৰাই ঠিকনা বিচাৰি দিবা যি হৈছে ব'ল একেলগে ভাতকেইটা খাই লওঁ